মাঘ বিহু কেৱল এটা উৎসৱ নহয়, এয়া অসমৰ কৃষিভিত্তিক জীৱনশৈলী, লোক সংস্কৃতি আৰু পৰম্পৰাৰ গভীৰ চিনাকি। এই মাঘ বিহুৰ মাজতেই নগাঁও জিলাৰ ৰহাৰ দীঘলদৰী মিলনপুৰ অঞ্চলৰ কিছু উদ্যমী যুৱকে এটা বিশেষ চিন্তাজনক আৰু হৃদয়স্পৰ্শ কাম কৰিছে। বাঁহ আৰু ধানৰ নৰা, পৰিৱেশ অনুকূল সামগ্ৰী, কোনো মেচিন নহয়, সম্পূৰ্ণ হাতেৰ নিৰ্মিত এই সকলোবোৰ ব্যৱহাৰ কৰি অসমৰ সংগীত জগতৰ জীৱিত মহান শিল্পী হিয়াৰামঠু জুবিনদাৰ বিশাল মুখাকৃতি নিৰ্মাণ কৰা হৈছে। মুখাকৃতি কেৱল এটা শিল্পকৰ্ম নহয়, এয়া এক অনুভৱ। কাৰণ জুবিনদা কেৱল এজন গায়ক নাছিল, তেওঁ বহু মানুহৰ বাবে দুখৰ সময়ৰ কণ্ঠ, সংগ্ৰামৰ সময়ৰ সাহস আৰু নিজৰ মাতৃভূমিৰ গৰ্ব আছিল। অসমৰ গাঁৱত, অসমৰ ঘৰত, বাছ, ট্ৰাক, মোবাইল ফোনত, সকলোৰে মুখত, সকলোৰে চকুপানীত জুবিনদাৰ গীত আজিও বাজে আৰু সদায় সেই গীত বাজি থাকিব। সেইবাবে এই মুখাকৃতি চোৱাৰ পিছত কেৱল ছবি তোলোতে মানুহ থমকি ৰৈছে। ধানৰ নৰা আৰু বাঁহ, যিবোৰ বস্তু মাঘ বিহুৰ সময়ত প্ৰায় প্ৰতিখন অসমীয়াৰ ঘৰতেই থাকে, সেইবোৰেই আমাৰ কৃষিজীৱী সমাজৰ মূল। এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰি যুৱকসকলে এটা গুৰুত্বপূৰ্ণ কথা শিকাইছে। উন্নতি মানে নিজৰ শিপা এৰি দিয়া নহয়, নিজৰ সংস্কৃতিৰ ভিতৰতেই নতুন চিন্তা জন্ম ল'ব পাৰে। এয়াই লোকশিল্পী, এয়াই পৰিৱেশ শিক্ষা, এয়াই আত্মপৰিচয়। এই শিল্পকৰ্মটো নিৰ্মাণ কৰিবলৈ প্ৰায় 30 দিনৰ সময় লাগিছে আৰু ৰাজীৱ জ্যোতি নাথৰ নেতৃত্বত 14জন ৰহাৰ দীঘলদৰী যুৱক এই কামত জড়িত আছিল। যুৱকসকলৰ মতে জুবিনদা আমাৰ বাবে কেৱল আইডল নহয়, তেওঁ আমাৰ ভাষা, তেওঁ আমাৰ চিন্তা, তেওঁ আমাৰ আত্মসন্মান। প্ৰথমতে তোমালোকলৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। লগতে তোমালোকক আন্তৰিক অভিনন্দন জনাব খোজোঁ, কাৰণ তোমালোকে এটা অতি ডাঙৰ পৰিকল্পনা আৰু সাহসী পদক্ষেপ হাতত লৈ সফলতাৰে আগুৱাই আহিছা। আমাৰ হিয়াৰামঠু, অসমৰ গৌৰৱ শিল্পী জুবিনদাৰ মুখাকৃতি বাঁহ আৰু ধানৰ নৰাৰে তৈয়াৰ কৰি তোমালোকে বিহুটোক কেৱল উৎসৱতেই সীমাবদ্ধ নাৰাখি এক অনুভৱলৈ ৰূপান্তৰিত কৰিছে। এতিয়া প্ৰথমতে মই তোমালোকৰ পৰা জানিব বিচাৰোঁ, তোমালোকৰ গাঁওখনৰ নাম কি আৰু জিলাখন কোন জেগাত অৱস্থিত। লগতে ক'ব বিচাৰোঁ এই ধৰণৰ এটা ব্যক্তিক্ৰমী প্ৰচেষ্টা তোমালোকে কিমানজন মিলি প্ৰথমবাৰৰ বাবে হাতত লৈছিলা? হয়, নমস্কাৰ। আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি আজি প্ৰায় 3 বছৰে হ'ল আমি পতা, এবাৰ তৃতীয় বাৰ্ষিক হয়। প্ৰথম বাৰ্ষিক আমি মহামৃত্যুঞ্জয় মন্দিৰ বনাইছিলোঁ, আৰ্হিত ভেলাঘৰ, আৰু দ্বিতীয় বাৰ্ষিক আদিয়োগী, আৰু এবাৰ তৃতীয়বাৰ আমাৰ মৰমৰ শ্ৰদ্ধাৰ শিল্পী জুবিনগাৰ্গ দেৱৰ আৰ্হিত আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। আমি নগাঁৱৰ ৰহা দীঘলদৰী মিলনপুৰৰ পৰা এই বস্তুবিলাক বনাওঁ। আৰু এইখিনি বস্তু বনাওঁতে তোমালোকৰ বাঁহ কিমানমান প্ৰয়োজন হৈছিলে বাৰু? আমাৰ বাঁহ প্ৰায় 70ৰ পৰা 80ডাল বাঁহ গৈছে ইয়াত, আৰু নৰা ব্যৱহাৰ হৈছে। বাকী আমাৰ তামোল গছ ব্যৱহাৰ হৈছে। তোমালোকৰ কিমানজন ল'ৰাই এই কামটো? আমাৰ প্ৰায় 6খন গাঁৱৰ 14ৰ পৰা 15জন ল'ৰাই আমাৰ এই কামখিনি। তাৰে 2-এজন মানৰ নাম ক'ব পাৰিবা? হয়, আমাৰ গাঁৱৰে খুৰা ৰাজীৱ জ্যোতি নাথৰ নেতৃত্বত আমাৰ বাকী 14-15জন ল'ৰাই এই কামভাগ আগবঢ়াইছে। শুভকামনা জনালোঁ। আগলৈও তোমালোকে এই পৰিকল্পনাটো অব্যাহত ৰাখিবা? হয় হয়, মানে অহা বছৰো এনেকুৱা এটা পৰিকল্পনা থাকিব? নিশ্চয়। ধন্যবাদ জনাইছোঁ, আৰু লগতে সমূহ অসমবাসী ৰাইজলৈও ধন্যবাদ জনাইছোঁ। থেংক ইউ। আপোনাৰ শুভ নামটো জনাব? মোৰ নাম শ্ৰী ৰাজীৱ জ্যোতি নাথ। হয়, আপুনি ওতপ্ৰোতভাৱে জড়িত বুলি আমি গম পাইছোঁ। আপোনাৰ মনোভাৱটো কওকচোন, কেনেকুৱা লাগিছে এই কামটো কৰি আপোনাৰ? আপুনি নিজৰ মনোভাৱটো কওক। যিহেতুকে আমাৰ মৰমৰ দাদা, তেখেতৰ মুখমণ্ডলকে আমি ভেলাঘৰ হিচাপে নিৰ্মাণ কৰি আমাৰ মাজত জীয়াই ৰাখিবলৈ আমি মনত ৰাখি আমি প্ৰচেষ্টাটো আগবাঢ়িছোঁ। অ'কে, এতিয়া লাষ্ট প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে আপোনালোকৰ এই পৰিকল্পনাটো বা এই আপোনালোকৰ দৃশ্যটো চাবলৈ অহা মানুহৰ আপোনালোকক কিবা সহায় সহযোগিতা কৰিছেনে, বা গাঁওবাসীয়ে আপোনালোকক কিবা সহায় সহযোগিতা কৰিছেনে? গাঁওবাসীয়ে বৰ্তমানলৈকে আমাক একো সহায় সহযোগিতা কৰা নাই। আমি ল'ৰাখিনি এই কামটো হাতত লৈ পেলাই কৰি গৈ আছোঁ। মাঘ বিহুৰ উৰুকাৰ জুইয়ে কেৱল ভেলাঘৰ জ্বলাই নাথাকে, ই জ্বলাই তোলে হিয়াত জমা হৈ থকা পুৰণি দুখ আৰু নীৰৱতা। পিঠা পনাৰ সুবাসেৰে ঘৰৰ কোণে কোণে মাৰ মৰমে ভৰি উঠে, হাঁহিৰ মাজেৰে পুনৰ জাগে আপোনত্ব। পুৰণি বছৰ জুইত দি নতুন আশাক বুকুত ধৰি এই মাঘ বিহুৰ নিশাত আমি সকলোৱে নিজৰ শিপালৈ উভতি যাওঁ। এনে উদ্যোগে নতুন প্ৰজন্মক 3টা কথা শিকায়: নিজৰ সংস্কৃতিৰ মূল্য, পৰিৱেশ সংৰক্ষণৰ দায়িত্ব, আৰু স্থানীয় সম্পদেৰে ডাঙৰ চিন্তা কৰাৰ সাহস। যেতিয়া মাঘ বিহু সংস্কৃতিৰ শিক্ষা হৈ উঠে, লোকশিল্পীয়ে কথা কয় আৰু সংগীত মানুহৰ হৃদয়ত স্পৰ্শ কৰে, তেতিয়া এটা উৎসৱ এক জীৱন্ত পাঠ হৈ পৰে। এই ভোগালী বিহুত আমি কেৱল ভোজ নকৰোঁ, আমি নিজৰ পৰিচয়কো উদযাপন কৰোঁ। আপোনালোক সকলোকে শুভ মাঘ বিহু, শুভ ভোগালী। সংস্কৃতি বচাই ৰাখক, কাৰণ ভাষা, শিল্পী, কৃষি, সংস্কৃতি অসমীয়া, আৰু অসমীয়া মানেই আমি। ধন্যবাদ।